Hello everyone, welcome to Deepsika Small Loan. আজি মই আপোনালোকলৈ আৰু এযোৰ কাপোৰ লৈ আহিছোঁ। তো কাপোৰযোৰ কেনেদৰে কৰিছোঁ চাওঁচোন আহক। প্ৰথমতে কাপোৰযোৰ এনেদৰে এপ্লিকবোৰ মিলাই লৈছোঁ। আপোনালোকেও এনেদৰে মিলাই ল'ব, তেতিয়া কৰিবলৈ সুবিধা হয়। মই একচুৱেলি মেখেলাখনত এনেকৈ দীঘলকৈ এপাহ ফুল দিছোঁ। আগত আপোনালোকে দেখিছেই। তাৰপিছতে আৰু ওপৰত এনেকৈ সৰু সৰুকৈ দুটা ফুল দিছোঁ। কৰি যাম, দেখি যাব আপোনালোকে, ভালদৰে চাই যাব। আপোনালোকে ইচ্ছা কৰিলে ডিজাইনত কাপোৰ কৰিব পাৰে, খুব ধুনীয়া হয়। আপোনালোকে লাষ্টত দেখিব কাপোৰযোৰ ডিজাইনটো। ইয়াত মই কালাৰকেইটা ইউজ কৰিছোঁ পাৰ্পল কালাৰ, অৰেঞ্জ কালাৰ, য়েল্ল' কালাৰ আৰু লাইট পিংক, ডাৰ্ক পিংক দুইটা ইউজ কৰিছোঁ আৰু ডাৰ্ক ব্লু এটা ইউজ কৰিছোঁ। যিহেতু কাপোৰযোৰ লাইট ব্লু, সেইটো কাৰণে মই ডাৰ্ক ব্লু কালাৰ এটা দিছোঁ, যিটোৱে মানে মেইন ফ'কাছত আহিছে কাপোৰযোৰ সেই কালাৰটো দিলত। আপোনালোকে দেখিব লাষ্টত। তাৰপৰা এনেদৰে অলমষ্ট মোৰ এই গোটেই তলৰ ফুলপাহত লগাই হৈ গ'ল। তাৰপিছত এনেকৈ ওপৰবোৰতো এপ্লিকবোৰ লগাই ল'লোঁ। এই কাপোৰযোৰ মোৰ অৰ্ডাৰ আহিছে গোলাঘাটৰ পৰা। আপোনালোকেও যদি এনেকুৱা ধৰণৰ কাপোৰ অৰ্ডাৰ দিব বিচাৰে তেন্তে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰামতো মোক মেছেজ কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে চুমচুমি ক্ৰিয়েটিভছ বুলি আছে, আৰু ফেচবুকতো আছে দীপশিখা এম্ব্ৰইডাৰী বুলি। তাতো আপোনালোকে মোক মেছেজ কৰিব পাৰে, নহ'লে ইউটিউবতো আপোনালোকে মোক কমেণ্ট কৰিলে আপোনালোকে পাব। আপোনালোকে নিজে ডিজাইন দিও মোৰ পৰা কাপোৰ বনাই ল'ব পাৰিব। মই অকল এপ্লিক ডিজাইনেই নকৰোঁ, ৰিবন এম্ব্ৰইডাৰী বা আপোনালোকে হেণ্ড এম্ব্ৰইডাৰী যিকোনো মোৰ পৰা ল'ব পাৰে। অকল চাদৰ মেখেলা বুলি নহয়, যদি বিয়াৰ বাবে গাৰু কভাৰ বা ৰুমাল তেনেকুৱা ধৰণৰ কিবা প্ৰয়োজন হয় তেন্তে মোৰ পৰা ল'ব পাৰে, আৰু ফেব্ৰিক কৰিও মই দিওঁ। তাৰপিছতে এনেদৰে আপোনালোকে দেখিছে মই তলে গোটেই ফুলপাহত সৰু সৰু হোৱাইট কালাৰ ফেব্ৰিক দি পেলাই এনেকৈ সৰু সৰু ফুল আঁকি ল'লোঁ। তাৰপিছতে ওপৰত এপাহ এপাহ য'ত ফুল দিছোঁ তাত এনেদৰে গ্ৰীণ কালাৰ দি পেলাই এনেদৰে দি দিলোঁ গোটেই মেখেলাখনৰ ফুলপাহত। তাৰপিছতে মেখেলাখনৰ তলৰ ফুলপাহত এনেদৰে লতা টাইপকৈ আঁকি দিছোঁ। দেখিবলৈ খুব ধুনীয়া হৈছে, লতা ফুলপাহ দিলত ধুনীয়াকৈ জিলিকি গৈছে। তো এনেদৰে গোটেইখিনি এনেকৈ আঁকি ল'লোঁ, ইপাহৰ লগত সিপাহ জইন কৰি দিলোঁ। গোটেই কাপোৰযোৰ কৰাটো একচুৱেলি দেখুৱাটো ইমান সম্ভৱ নহয়, সেইবাবে অলপ অলপ মেইন ফুলকেইপাহ কৰাটো মই দেখাই দিওঁ। বাকী গোটেই কাপোৰযোৰটো দেখামেই শেষত, আপোনালোকে চাই চাব ভিডিঅ'টো সম্পূৰ্ণকৈ। তাৰপিছতে এনেকৈ ইয়াৰ ওপৰত এনেকৈ পাত দি ল'লোঁ। আৰু এইখিনিতে কৈ দিওঁ, মই ইয়াত এই এপ্লিকটো লগাবলৈ B7000 আঠাটো ইউজ কৰোঁ। আগৰ ভিডিঅ'টোতো মই দি থৈছোঁ, প্ৰায়খিনি ফটো দি থোৱা আছে, আপোনালোকে চাই ল'ব পাৰে। তাৰপাছতে আৰু এপ্লিকটোতো আপোনালোকে অনলাইন বা অফলাইন ইজিলি পায়ে যায়, ইজিলি এভেইলেবল হৈ গ'ল এতিয়া। অৱশ্যে আপোনালোকে পাৰিলে অফলাইন ল'ব, অনলাইন ল'লে অলপ দামটো বেছি পৰে। তাৰপৰা এনেদৰে এয়া তলতো গ্ৰীণ কালাৰে এনেকৈ ফুল পাত আঁকি ল'লোঁ। সেই হোৱাইট ফেব্ৰিকেৰে ফুলযোৰ দিলে কিবা এটা বেলেগ ডিজাইন আহি গৈছে ন, ভাল লাগিছে দেখি। তাৰপৰা এয়া গোটেই মেখেলাখনৰ ফুলপাহ ফুলপাহত পাত আঁকি অলমষ্ট হৈয়ে গৈছে মোৰ। আৰু পাতবোৰৰ মাজত এনেদৰে এডাল এডাল আঁচ দি দিছোঁ। তাৰপিছতে ফুলবোৰৰ ওপৰতো তেনেদৰে পাত দি দিছোঁ, যিহেতু অকণমান খালী খালী লাগিছিলে ফুলকেইপাহ এপ্লিককেইপাহ। অৱশ্যে এই কাপোৰযোৰ কৰা অলপ দিন হ'ল, কিন্তু ভিডিঅ'টো দিয়াহে দেৰি হৈ গৈছে। মই শ্বৰ্টছ ভিডিঅ' দি থোৱা আছে ইয়াৰ, শ্বৰ্টছত হয়তো আপোনালোকে দেখিছিলে। তাৰপিছত যিকেইডাল যে আঁচ দিছিলোঁ বুলি কৈছোঁ, তাত এনেদৰে হোৱাইট ফেব্ৰিক দি পেলাই এনেকৈ ডট ডট দি গৈছোঁ। তেতিয়া অলপ কাপোৰযোৰ বেছি উজ্জ্বল হৈ গৈছে দেখিবলৈ, দেখিছেই চাগে।
তাৰপিছতে সেই এপাহ এপাহ য'ত ফুল দিছিলোঁ তাতো তেনেকৈ ডট ডট দি ল'লোঁ তাৰপৰা এয়া চাদৰখনৰ এনেকৈ ছাইডটোত এপাহ ডাঙৰ ডাঙৰ ফুল দিছোঁ তাৰপিছতে গোটেই চাদৰখনতো সেই তেনেকৈ এপাহ এপাহ য'ত য'ত মেখেলাখনৰ ওপৰত যে দিছিলোঁ তেনেকৈ দিছোঁ তাৰপিছত এইটো ব্লাউজ পিচটো তেনেদৰে ফুল দিছোঁ খুব চিম্পুলকৈ দিছোঁ ব্লাউজ পিচটো আপোনালোকে কেনেকুৱা লাগিছে জনাব মোক তাৰপিছতে এতিয়া এয়া মোৰ কাপোৰযোৰ কমপ্লিট হৈ গ'ল দেখিছে চাদৰখনতো সেই মেখেলাখনত যেনেকৈ আগটোত দিছিলোঁ তেনেকৈ চাদৰখনতো আগটোত দি লৈছোঁ তাৰপিছত এয়া চাদৰখনত সৰু সৰু কেইবামানো ফুল দিছোঁ আৰু ডাঙৰকৈ লতা দুপাহ ফুলো দি দিছোঁ তাৰপৰা এই চাদৰখনৰ গোটেই চাদৰখনতে মই এনেকৈ এপাহ এপাহ সৰু সৰু ফুল দিছিলোঁ মেখেলাখনৰ ওপৰত যিদৰে দিছিলোঁ দেখিছিলে আপোনালোকে এপাহ দেখিলোঁ চাদৰখনৰ গোটেই দীঘলকৈ এপাহ লতা ফুল দিছোঁ তাৰপৰা তাত সেই দীঘল পাহৰ ডিজাইনতে ইবোৰত অলপ সৰু সৰুকৈ দি গৈছোঁ যিটো গোটেইখনত দীঘলকৈ দিলে দেখিবলৈ বেয়া হ'ব যিহেতু চাদৰখনৰ আগটোত মই দীঘলকৈ দিয়ে দিছোঁ সেইবাবে তেনেকৈ দিছোঁ আৰু মই একচুৱেলি কাপোৰবোৰ ফলছ লগাই পেলাই চিলাই মেলি দিওঁ কিন্তু দহিটো নিজে বাতি ল'ব লাগে যিহেতু কিছুমানে দহিটো ধৰক বেলেগ বেলেগ ডিজাইনত চবেই পাতে ভাল পায় সেইবাবে দহিটো নিজেই কৰি ল'বলৈ দিওঁ এনেই মই চিলাই মেলি দিওঁ তো কাপোৰযোৰ মই কমপ্লিট এম্ব্ৰইডাৰী কৰিলোঁ তো এয়া ফটো আপোনালোকক মই দি দিছোঁ আপোনালোকে কেনেকুৱা লাগিছে ক'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ